হেল্ল' গাইজ, আজি বৰ্ণাক্ষহঁতৰো এক্সাম শেষ হ'ল অৱশেষত। প্ৰেক্টিকেল আছে বাৰু এতিয়াও তেওঁলোকৰ, বাট থিয়ৰী এক্সামটো শেষ হ'ল। সন্ধিয়া যিটোৱে বনালে মেগী আৰু ক'লে মোক যদি খাব পাৰা, তো মই ভাবিলোঁ যে বহুত দিন খোৱা নাই, আজি খাই দিওঁ আৰু। তাৰপিছত অকণমান জুইৰ শেষ ল'বলৈ মই গাৰ্ডেনলৈ আহিলোঁ। বৰ্ণাক্ষ, জয়শীল, হিমাংশু, দিবাকৰ গোটেইকেইজনে আছিলে। তাৰপিছতে মই বেডমিণ্টনো খেলিলোঁ অলপ। আজি আছিলে আমাৰ মান্থ এণ্ডিং ফিষ্ট। তাৰে আগতে অকণমানটো মেহফিল লাগে, সেইকাৰণে ঢোলৰ চেৱতে বিহু অলপ মাৰি দিলোঁ। অকণমান বিহু নচাৰ পিছত এতিয়া আমি ফিষ্টলৈ আহি গ'লোঁ। আজি বেলেগ বেলেগ আইটেম আছিলে। পোলাও, পৰ্ক, চিকেন, মটন, কাষ্টাৰ্ড, পনীৰ আছিলে, পনীৰ বাৰ্বিকিউ আছিলে, ফুচকা আছিলে, ডিজাৰ্টটো আছে আৰু লগতে আছিলে বেলেগ বেলেগ ধৰণৰ ক'ল্ড ড্ৰিংকছ। তো পূৰা দবাইছোঁ আজি দেই। আজি ভিডিঅ'টো দিবানে? ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ।